বন্ধুসকল, আজি আমি মেডিচিনৰ বিষয়ে এটা ভিডিঅ' বনাই আছোঁ। তো আমি মেডিচিন কি মেডিচিন ব্যৱহাৰ কৰোঁ, সৰু পোৱালি বা একদিনৰ পোৱালিৰ পৰা আৰম্ভ কৰি বিক্ৰীলৈকে মানে ডাঙৰ হোৱালৈকে কি মেডিচিন ব্যৱহাৰ কৰোঁ সেইটো আমি আজি আপোনালোকক জনাম। তো বন্ধুসকল, একদিন বয়সৰ পোৱালিক আমি প্ৰথমে ইলেক্ট্ৰোলাইট বা ORS দিওঁ। তো ইলেক্ট্ৰোলাইট দিলে বেছি ভাল, আমি ইলেক্ট্ৰোলাইটটো ব্যৱহাৰ কৰোঁ। আৰু ইলেক্ট্ৰোলাইট 1 লিটাৰ পানীৰ মাজত সৰু চামুচৰ 1 চামুচমান দিওঁ আমি। তো আপোনালোকে 1 লিটাৰ পানীত সৰু চামুচৰ 1 চামুচ দিব পাৰে। আৰু ইলেক্ট্ৰোলাইটটো বেছি ভাল, যিটো পাউডাৰ আছে ইলেক্ট্ৰোলাইট পাউডাৰ। আৰু এইটো যদি দিওঁ ফাৰ্ষ্টত, তাৰপিছতে দিওঁ লেকজিন পাউডাৰ। লেকজিন পাউডাৰটো দিলে কি পোৱালিবিলাক ঝিম লাগিলে ঝিম লগা বেমাৰটো ঠিক হয়, বা পোৱালিবিলাকৰ নাভিৰ প্ৰব্লেমটো ঠিক হয়। পোৱালি ওলালে নাভিৰ মানে তো নাভিটা শুকায় পোৱালিবিলাকৰ, তাৰ বাবে আমি লেকজিন পাউডাৰ ব্যৱহাৰ কৰিব পাৰোঁ। এই দুটা মেডিচিন একেৰাহে 3 দিন ব্যৱহাৰ কৰোঁ আমি। লেকজিন পাউডাৰটো 1 লিটাৰ পানীৰ মাজত 1 গ্ৰাম দিওঁ, আৰু এনেকৈ এই দুটাই 3 দিন একেৰাহে ব্যৱহাৰ কৰোঁ। ইয়াৰ পাছত আমি ব্যৱহাৰ কৰোঁ গ্ৰ'বিফ্লেক্স। এইটো হ'ল বি কমপ্লেক্স ভিটামিন, এইটো এটা বি কমপ্লেক্স ভিটামিন। আৰু এমবিপ্লেক্স, এই দুটাৰ এটা, গ্ৰ'বিফ্লেক্স বা এমবিপ্লেক্স দুটাৰ এটা আমি ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু আমি ব্যৱহাৰ কৰোঁ গ্ৰ'বিফ্লেক্স। এই গ্ৰ'বিফ্লেক্স ভিটামিনটো, বি কমপ্লেক্সটো 1 লিটাৰ পানীৰ মাজত 5 ml দিওঁ আমি। আৰু এইটো গ্ৰ'বিফ্লেক্স যিটো বি কমপ্লেক্স আছে, এই সৰু বাচ্চাৰ কাৰণে বহুত উপকাৰিতা। এইটো খোৱালে বহুত উপকাৰত আহে, কাৰণ সৰু বাচ্চা কেতিয়াবা ভৰিবিলাক শুকাই যায়। তো বি কমপ্লেক্স খোৱালে এই ভৰিবিলাক ঠিক হৈ যায়। আৰু পোৱালিবিলাকৰ কেতিয়াবা মডালিটি হয় ভৰি শুকাই। তো বি কমপ্লেক্স বা এমবিপ্লেক্স এইটো খোৱালে, দুটাৰ এটা খোৱালে মানে পোৱালিবিলাক ঠিক হয়। আৰু এনেকৈ এই দুটা আমি ইলেক্ট্ৰোলাইট আৰু লেকজিন পাউডাৰ 3 দিন খোৱাও একেৰাহে। এইটো যদি দিওঁ তাৰপিছতেই লেকজিন পাউডাৰটো দিওঁ একদিনতেই, মানে হয়তো 2-3 ঘণ্টা 3 ঘণ্টা বা 4 ঘণ্টা পিছত এইটো পুৱাতে দিলে এটা আবেলিত দিওঁ। তো আৰু গ্ৰ'বিফ্লেক্সটো হয়তো পুৱাতে দিব পাৰি আমি। আৰু ইয়াৰ পিছত গ্ৰ'বিফ্লেক্স 2 দিন দিওঁ। এই দুটা 3 দিন আৰু এইটো 2 দিন, তেতিয়াহ'লে হ'ল 5 দিন। তো 5 দিন পিছত আমি আৰু একো বস্তু নিদিওঁ, একো মেডিচিন নিদিওঁ। 6 দিনৰ দিন আমি এনে নৰ্মেল পানী খুৱাওঁ। আৰু 7 দিনৰ দিন আমি ভেকচিন দিওঁ। কিন্তু এই 1 পৰা 6 দিনৰ ভিতৰত যদি অন্য কোনো বেমাৰ দেখা দিয়ে, বা অন্য বেমাৰ দেখা দিলে, এটা বেমাৰ দেখা দিয়ে, সেইটো হ'ল পাতলা পায়খানা, লুজ মোচন, সেই বেমাৰটো দেখা দিয়ে। তো সেই বেমাৰটো যদি আহে কেতিয়াবা, এইটো সদায় নাহে, হঠাতে আহি যায়। সেই বেমাৰটো আহিলে আমি ছালফাকুইন গোল্ড, এইটো মেডিচিন আছে লিকুইড, এই মেডিচিনটো খুৱাওঁ। 100 পোৱালিৰ কাৰণে 20 ml দিওঁ আমি। হাফ লিটাৰ পানীত 100 পোৱালিৰ কাৰণে 20 ml দিলে এনেকৈ খোৱালে 2-3 দিনমান ঠিক হৈ যায়। তো এইটো প্ৰব্লেমটো, এই লুজ মোচনটো সদায় নাহে, কেতিয়াবা আহি যায় যদি পোৱালিবিলাকক খাদ্য বেছি দিয়া হয়, দানা। তো দানাবিলাক আমি একচুৱেলি ফাৰ্ষ্ট টাইমত সিঁচাই দিব লাগে, মানে পেপাৰ পাৰি, নিউজ পেপাৰ পাৰি তাৰ ওপৰত ছিটাই দিওঁ আমি। কিন্তু 7 দিন হোৱাৰ পিছত আমি ৰাণীক্ষেতৰ F1 ভেকচিনটো দিওঁ। আৰু ভেকচিনটো দিয়াৰ পিছদিনা 8 দিন বয়স হ'লে সিদিনা আৰু কোনো মেডিচিন নিদিওঁ, নৰ্মেল পানী খুৱাওঁ। কিন্তু 9 দিনৰ দিন লিভাৰ টনিক যিটো আছে, লিভাৰ টনিক আৰু ভিটামিন এইবিলাক খুৱাওঁ। যদি পুৱাতে লিভাৰ টনিক দিওঁ, আবেলি ভিটামিন দিওঁ। ভিটামিনটো হ'ল আমি গ্ৰ'বিফ্লেক্সো দিব পাৰোঁ, এমবিপ্লেক্স বা গ্ৰ'বিফ্লেক্স এইবিলাক দিব পাৰোঁ। আৰু ইয়াৰ পিছত যেতিয়া 14 দিন হৈ যায়, এনেকৈ এই দুটা লিভাৰ টনিক আৰু ভিটামিন 2-3 দিন দিয়াৰ পিছত, আৰু এনেকৈ দিয়াৰ পিছত আমি 14 দিন হোৱাৰ পাছত আমি দিওঁ গাম্বুৰু ভেকচিন। গাম্বুৰু ভেকচিনটো 1 ড্ৰপকৈ এটা চকুত, সৰু বাচ্চাত 1 ড্ৰপকৈ এটা চকুত দি দিলে হৈ যায়। গাম্বুৰু বা F1 এইবিলাকৰ চিষ্টেম একেই।
আৰু ইয়াৰ পাছত 21 দিনতো আমি হেৰি F1 ভেকচিনটো দিব পাৰোঁ আৰু 21 দিনত দিলে সেইটো বুষ্টাৰ ড'জ বুলি কয় আৰু 28 দিনত গাম্বুৰো দিব পাৰোঁ তো আমি গাম্বুৰোটো 28 দিনত দিওঁ তো এইটো বুষ্টাৰ ড'জ হয় আৰু 1 মাহ হৈ গ'লে তাৰপিছত আমি আপোনাৰ হেৰি এই ভিমাৰেল আৰু অষ্টবেট এই দুটা মিক্স কৰি পোৱালিক দিওঁ মানে 1 মাহ হৈ যোৱাৰ পাছত তেতিয়া ৱেটটা আহিব লাগিব ভিমাৰেল মাল্টিভিটামিন এইবিলাক দিওঁ তো ভিমাৰেল আৰু অষ্টবেট একচুৱেলি 1 লিটাৰ অষ্টবেটৰ মাজত আমি যদি 30 ml মান ভিমাৰেল মিক্স কৰি এই দুটা 100 বাৰ্ছৰ কাৰণে 5 ml কৈ দিলে হৈ যায় তো আমি 1 লিটাৰ পানীত 5 ml দিওঁ বা 100 পোৱালি থাকিলে এতিয়া 5 ml দিলে হৈ যাব আৰু মাল্টিষ্টাৰো দিব লাগে আমি মাল্টিষ্টাৰো দিওঁ মাল্টিষ্টাৰটো দিলে মানে কি সোনকালে ৱেট আহে পোৱালিৰ তো ৱেটটো সোনকালে গেইন কৰে সেইকাৰণে মাল্টিষ্টাৰটো দিলে গ্ৰ'থো আহে আৰু পোৱালি দেখাত ধুনীয়া থাকে পাখাবিলাক ঠিক থাকে তো এই দুটা ভিটামিন একদিন যদি এইটো দিয়া হয় ভিমাৰেল আৰু অষ্টবেট তাৰপিছত মাল্টিভিটামিন এনেকৈ আমি দি থাকোঁ তাৰপিছত ফাৰ্মত আৰু হয়তো কেতিয়াবা বেমাৰ অহাৰ চান্স থাকে সেইকাৰণে আমি B904 এইটো ব্যৱহাৰ কৰোঁ B904 এইটো হ'ল কেমিকেল জীৱাণুনাশক হিচাপে ব্যৱহাৰ কৰা হয় এইটো আমি হয়তো ফাৰ্মত যদি কুকুৰা থাকে তেতিয়াহ'লে 1 লিটাৰ পানীৰ মাজত 4 ml মিক্স কৰি স্প্ৰে কৰি দিওঁ এইটো স্প্ৰে কৰি দিব লাগে আমি স্প্ৰে কৰি দিওঁ আৰু যদি পোৱালি ফাৰ্মত নাথাকে চানা ফাৰ্মত নাথাকে তেতিয়াহ'লে আমি 5 ml পৰা 8 ml 1 লিটাৰ পানীৰ মাজত মিক্স কৰি স্প্ৰে কৰি দিব পাৰি তো আমি যেতিয়া ফাৰ্ম মুৰ্গী বিক্ৰী হৈ যায় কুকুৰাবিলাক বিক্ৰী হোৱাৰ পাছত আমি এনেকৈ দিব পাৰোঁ মানে 5 ml পৰা 8 ml লৈকে তো বন্ধুসকল আজিৰ ভিডিঅ' এইখিনি যদি আপোনালোকে এইখিনি বস্তু ভালদৰে এইখিনি বস্তু খুৱায় বা এইখিনি মেডিচিনে খুৱায় তেতিয়াহ'লে পোৱালিৰ মৰ্টেলিটি নহ'ব আৰু এনে ফাৰ্মাচী বা ডক্টৰত সুধিলে কিন্তু বহুত ধৰণৰ মেডিচিন দি দিব এনে বিল উঠাই দিব 2000 2500 সব এনে দিব উল্টা পাল্টা খোৱাৰ পিছত কিন্তু বেমাৰ লাগি যাব মানে পাতলা পায়খানা বেমাৰটা লাগি যাব তেতিয়া কিন্তু মৰ্টেলিটি বহুত হ'ব সেইকাৰণে আপোনালোকে যদি ফাৰ্ম কৰে তেতিয়াহ'লে ফাৰ্মাচীৰ পৰা ডাইৰেক্ট এইবিলাকৰ নাম ক'ব এই ইলেক্ট্ৰোলাইট লেক্সিন গ্লোবিপ্লেক্স এইবিলাক কেইটামান লৈ ল'ব আৰু এই ভিমাৰেল আৰু অষ্টবেট মাল্টিষ্টাৰ এইবিলাক কিন্তু 1 মাহ বা 25 দিন বয়স হোৱাৰ পিছৰ পৰা দিব এইবিলাক ভিমাৰেলটো একচুৱেলি সৰু বাচ্চাৰ কাৰণে নহয় সৰু বাচ্চাৰ কাৰণে হ'ল গ্লোবিপ্লেক্সটো দিলে হয় বা এমবিপ্লেক্স বি কমপ্লেক্সটো খুৱাব লাগে সৰু বাচ্চাৰ কাৰণে তো বন্ধুসকল আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে বা আপোনালোকৰ যদি উপকাৰত আহে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু যদি আপোনালোকে নতুনকৈ চেনেলটো চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তো বন্ধুসকল ধন্যবাদ